হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৰে ভালনে? এতিয়া ছেপ্টেম্বৰ মাহ সোমালহি, গতিকে আমি শীতৰ পাচলি কাৰণে গ্ৰ' বেগবিলাক আচলতে প্ৰস্তুত কৰিবলৈ হৈ গ'ল। মই প্ৰথমতে গ্ৰ' বেগবিলাকৰ আগৰ পুৰণা মাটিবিলাক উলিয়াই পেলাই ধুনীয়াকৈ 2-3 ৰ'দত শুকুৱাই পেলাই তাৰপিছত তাতে চূণ ছাই আৰু ট্ৰাইকোডাৰ্মা মিলাই পেলাই মই থৈ দিছিলোঁ। প্ৰায় 1.5 মাহ মানেই হ'ল থৈ দিয়া। এতিয়া মই শীতৰ পাচলিৰ কাৰণে আচলতে অস্থায়ী গ্ৰ' বেগে লৈছোঁ। বস্তা, চাউলৰ বস্তা আৰু ঘৰত থকা ডাঠ পলিথিনবিলাক লৈছোঁ। এনেকৈ মই প্ৰথমতে মাটি দিছোঁ, তাৰ ওপৰত আকৌ পাকঘৰৰ পৰা ওলোৱা যিবোৰ শাক পাচলি বাকলি, কণী বাকলি, ফল মূলৰ বাকলি সকলোবিলাক মই একতৰফ দিছোঁ। তাৰপিছত একতৰফ আকৌ মাটি দি আকৌ মই বস্তাত শুকানকৈ পাত ভৰাই থৈছিলোঁ, সেই শুকান বস্তাৰ ভৰোৱা শুকান পাত অলপ দিছোঁ। তাৰপিছত আকৌ মাটি দিছোঁ। আকৌ ঘৰতে চয়াবিন অলপ পুৰণা হৈছিল, সেয়াও মই দিছোঁ। মানে প্লাষ্টিকৰ বাহিৰে সকলোখিনি দিব পাৰে, আৰু যিসকলৰ মাটিৰ কাৰণে অসুবিধা তেখেতসকলে কোকোপিট দিব পাৰে ইয়াতে, আৰু ডাঠ কাগজ চাতকাগজ চব দিব পাৰে। লগতে এমুঠি দুমুঠি মাটি দিলেই হ'ল, তেতিয়া লাইট ৱেইট হয়, ভাল। আকৌ ক'বলৈ পাহৰিছিলোঁ, মই ঘৰৰ নিম গছ এজোপা ডালবিলাক আচলতে কাটিছিলোঁ, তাৰ পাতবিলাকো মই একতৰফকৈ দি দিছোঁ। তেতিয়া আচলতে মানে ফাংগাছ নালাগে গছবিলাকত। আৰু এনেকৈ তৰপকৈ দি থোৱাৰ পিছত অকণমান মানে মিঠৈ পানী মিলাই পেলাই প্ৰথমতে দি থ'ব লাগিব। তেতিয়া আচলতে ডিকম্প'ষ্ট হোৱাত সহায় হয় বস্তুখিনিয়ে। প্ৰায় ছেপ্টেম্বৰ মাহৰ লাষ্টৰ বা অক্টোবৰ মাহৰ ফাৰ্ষ্টৰ ফালে বোলে পুলি লগাব পৰা যায় শীতত। গ্ৰ' বেগবিলাক সাধাৰণতে এনেদৰে তৈয়াৰ কৰি থ'লে পুলি লগাবলৈ সহজ হয়। মই প্ৰতিদিনে এটাকৈ গ্ৰ' বেগ তৈয়াৰ কৰিছোঁ ভিতৰৰ পৰা লোৱা ৱেষ্টেজবিলাকৰ পৰা। তেতিয়া ধৰক এই ফ্ৰেঞ্চ বিনৰ গুটি আনিলোঁ দিলোঁ, বা ধৰক কবি পুলি আনিলোঁ লগালোঁ, তেতিয়া সুবিধা হয় তেনেকৈ লগাবলৈ। এনেদৰে আচলতে মানে গ্ৰ' বেগবিলাক তৈয়াৰ কৰিলে গোবৰ নিদিলেও হয়। আচলতে মোৰ বাগানখন কৰোঁতে গোবৰ ইমান নায়েই। মই কেতিয়াবা বজাৰৰ পৰা 2-3 কেজি কেঁচুসাৰ কিনি আনি প্ৰত্যেকটো টাবতে 2 এমুঠিকৈ ছটিয়াই দিওঁ, আৰু প্ৰায় গোটেই বাগানখন মোৰ কিটচেন কম্প'ষ্টৰ ওপৰতে হৈছে। এনেদৰে আচলতে অলপ কষ্ট কৰিলে আচলতে ঘৰতে উৎপাদিত ফ্ৰেছ পাচলি, আচলতে সাৰ নিদিয়া ফ্ৰেছ পাচলি, কেমিকেল সাৰ নিদিয়া ফ্ৰেছ পাচলি খাবলৈ পোৱা যায়। বজাৰৰ কেমিকেল থকা পাচলিবিলাকতকৈ ঘৰতে তৈয়াৰ কৰি হোৱা পাচলি। মোৰ এই সৰু চাট বাগানখনে আচলতে মানে বহুতখিনি চাহিদা পূৰণ কৰিছে। 2020 চনত মই এই বাগান কৰিবলৈ আৰম্ভ কৰিছিলোঁ। তেতিয়াৰ পৰা মানে ঘৰখনৰ পাচলি আৰু মানে ফলৰ বহু পৰিমাণৰ চাহিদাখিনি এই বাগানখনেই পূৰা কৰিছে। লগতে মানে বিলাহী গুটি কেইটামানো পচাইছিলোঁ, আৰু সেইকেইটা পুলিখিনি হোৱা দেখি পেলাই এয়া মই লগাই দিলোঁ। আৰু এনেদৰে কাম কৰি থাকোঁতে আচলতে গধূলা হ'লহি। আৰু মই এই শীতৰ পাচলিৰ কাৰণে কেনেদৰে গ্ৰ' বেগবিলাক তৈয়াৰ কৰিছোঁ, বা মই বাগানখনত কেনেদৰে মানে কাম কৰোঁ, কেনেদৰে বাগানখন মই তৈয়াৰ কৰিছোঁ, এইখিনিকে আপোনালোকৰ ওচৰত আচলতে দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। আৰু ইয়াতে বহুত ভুলো হ'ব পাৰে। আজিলৈ আহোঁ, বাই।